এইফালে আমাৰ ইয়াত ডেকা হাই বুলি কয় হাই দীঘল হৈছে কেনেকুৱা দেখিছে নাই কাপোৰ চুটি হৈ গৈছেগৈ এইফালে ইয়াৰ সুন্দৰপুৰ নামঘৰ জনা বৰ ধুনীয়াকৈ ৰাখে ওলাই আহিলোঁ গৰমত গৰমত একদম ঘামি হাই গাইজ মোক প্ৰথমে সকলোকে স্বাগতম জনাইছোঁ মোৰ এটি নতুন ভিডিঅ'লৈ আজি আহিছোঁ আমাৰ টাৱৈটোৰ নাতিনীয়েকৰ শান্তি বিয়া খাবলৈ আজি শান্তি বিয়াৰ ৰিচেপশ্যন আচলতে বিয়াৰ নিয়ম নীতিসমূহ কৰা হৈ গ'ল যিহেতু তাই পৰীক্ষা চলি আছিলে সেইটো কাৰণে থুলমূলীয়াকৈ নিয়ম নীতিখিনি কৰা হ'ল বাকী আজি হৈছে পাৰ্টি মিতিৰ কুটুম ওচৰ চুবুৰীয়া সকলোবিলাক মাতি আজি পাৰ্টি দিয়া হৈছে আজিকালিতো তুলনি বিয়াতো তেনেকুৱা ৰিচেপশ্যন এটা চলে আপোনালোকে জানে আৰু ভালো লাগে অৱশ্যে এয়া এইফালে আমাৰ কইনা দেই মৰম লগা কইনা ধুনীয়াকৈ মেকআপ কৰি কইনা বহি আছে বাৰু কইনাক কেনেকুৱা লাগিছে আপোনালোকে নিশ্চয় কমেণ্ট এটা কৰি জনাব আৰু এইফালে ফাইনেলি মেইন বস্তুটোলৈ আহিলোঁ মানে খানাটো খাই লৈছোঁ খানাখনো বহুত বেছি টেষ্টি হৈছিলে এইফালে বেটাহঁত লগৰকেইটাৰ লগত বহি আছে বাকী বিয়াঘৰ উদুলি মুদুলি পৰিৱেশ লাহেকৈ আলহী অতিথি আহিছে আৰু গৰম যিহেতু চাগে মানুহবিলাক লাহেকৈ আহিব এতিয়া বিশেষ সময় হোৱা নাই 11:30মান বাজিছে আমি অকণমান সোনকালে আহিলোঁ যিহেতু টাৱৈ ঘৰ আৰু এইফালে আৰু ওচৰতে বহুত বেছি দূৰো নহয় প্ৰায় 1 কিলোমিটাৰ নহ'বই আৰু ইমান ওচৰতে বাকী এয়া ৰিচেপশ্যন আজি কি হয় দিনটো আপোনালোকৰ সৈতে নিশ্চয় শ্বেয়াৰ কৰিম যদি চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু লগতে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু এটা ইণ্টাৰেষ্টিং কথা জানেনে টাৱৈ বোৱাৰী আৰু মই আমি একে বংশৰ পৰিয়ালৰ ছোৱালী হয় মোক তাই পেহী বুলি ক'ব লাগে আচলতে এইফালে ইয়াৰ মাজৰগৰাকী তাই হৈছে মোৰ ভতিজী তাৰ ভতিজী আহিছে টাৱৈ ল'ৰালে এইফালে এয়া তাইকো দেখাই দিছোঁ এইফালে ইয়াৰ ওচৰতে তেহেঁতৰ খুৰীয়েক বহি আছে বাকী ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই গৈ থাকিব বুলি আশা কৰিছোঁ সন্ধিয়া হোৱাৰ আগে মই বিয়া ঘৰৰ পৰা অলপ সোনকালে গুচি আহিলোঁ এওঁ থাকিলে আৰু আজি হৈছে নেক্সট ডে আৰু নেক্সট দিনাখন আমাৰ এটা বিশেষ মানে কাম আছিলে কামটো কি বাৰু আপোনালোকক জনাম ভিডিঅ'টি শেষলৈকে চাই থাকিব নিশ্চয় গম পাব আচলতে ইমান দিনলৈকে মানে থাকিব বুলি আমি ভবাই নাছিলোঁ কিন্তু যিহেতু উপায় নাই যেতিয়া যিটো হ'ব লগা থাকে হ'বই নহয় জানো গতিকে এতিয়া ব'লকচোন গৈ থাকোঁ আৰু কি কথা কি বতৰা বাৰু আপোনালোকক নিশ্চয় জনাই থাকিম ভিডিঅ'টি স্কিপ নকৰাকৈ শেষলৈকে চাই গৈ থাকিব হাই গাইজ আজি আহিলোঁ এটা বিশেষ কাৰণটো আপোনালোকক জনাম অলপ চিন্তিত হৈ আছোঁ কি হ'ব কি নহ'ব কিন্তু আশা কৰিছোঁ মনত ভাবি থকাটো যাতে হয় তাকে বুলি ভাবি আছোঁ বাৰু কি কথা কি বতৰা আপোনালোকক জনাম ভিডিঅ' মোৰ চাই থাকিব নিশ্চয় গম পাব আৰু যিসকলে এতিয়ালৈকে ফ'ল' কৰা নাই আৰু ভিডিঅ'সমূহ শেষলৈকে চাব বুলি আশা কৰিছোঁ আৰু এইফালে মৰাণ আহি পালোঁহি আমি আহিছোঁ আচলতে আজি ডক্টৰৰ ওচৰলৈ মানে দাঁতৰ ডক্টৰৰ ওচৰলৈ আহিছোঁ তাৰ অকণমান দাঁতৰ এটা প্ৰব্লেম হৈছে মানে কি দাঁত ইমান দেৰিলৈকে তাত সৰিবলৈ বাট চাই আছে নহয় আৰু এইফালে ওপৰৰ পৰা বিয়া গজি আহিলোঁ এইফালে ডাক্তৰক লগ পালোঁ তাক দেখালোঁ মেলিলোঁ আৰু ডাক্তৰে বিশেষ একো নহয় বুলি কৈছে বাকী তাত সেইকেইটা যিকেইটা বিয়া গজা তলত আছে সেইকেইটা সৰাই দিলে ঠিক হৈ যাব বুলি কৈছে ভিডিঅ'টো ইমানেই আছিলে পুনৰ এটি নতুন ভিডিঅ'তে সকলোকে লগ পোৱাৰ আশাৰে আজিলৈ আহিছোঁ সকলো ভালে থাকক বাই